हाई फ्रेंड गुड मर्निंग और कि खबर आपलोकर सकलोरे भालने आज रातिपुৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছো আৰু আশা কৰিছো আপোনালোকে ভাল পাব তেনেহলে মোৰ ভিডিওটো চাই থাকিব আৰু যিসকল নতুনকে মোৰ ভিডিও চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব চেনেল চাই থাকক ৰাতিপুৱা মা গোহাঁই ঘৰত সোমাই সদায় আৰু আজি ধুনু গৈছে লগতে গোটেইখন ঘূৰি ঘূৰি চাই আছে এফালে এতিয়া মাহীকৰ ভাগৰ স্পৰ্টিং টু পিন লৈছে মূৰত আৰু মাক ভয় খুৱাবলৈ ৰৈ আছে কি কৈছে না আইতাৰ লগত ভেদাইতা ভেদাইতা কি ভেদাইতাই কি খাবা পকৰি খাব লাগিব মাছৰ খাব লাগিব বেবি শাক দি দি বেবি শাক দি দি বেবি শাক দি দি অৰুণ গুণাইছে নে কেনেকুৱা গুণাইছে ইমান গুণাইছে ভাল পাইছানে গোন্ধটো তোমাক ইমান ভাল পাইছো মই কি চাইছানো ওপৰলে কিবা দেখিছা নি তুমি তেনেকৈ বহিব জানিছা ইস অমা বহিছা এনেকৈ বহি দিয়া এনেকৈ কৰা অৰুণ বাবা গুলিয়ে দিছে আকৌ ঐ তাত যে ধুই আনিছিলো তেতিয়া আজি মই ককা আইতা আৰু নাতিনীয়েকৰ ধুনীয়া মুহূৰ্ত কিছুমান আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিল জনাব আচলতে এইখিনি এনেদৰে সাঁচি ৰাখিম বুলি ভাবিলোঁ সেইকাৰণে দিলোঁ আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ